সম্ভাৱনা আছে অলপ সম্ভাৱনা সেই যে মোক আনি দিব পাৰিবা जो बक्का कर रख kita हो দাদা লাগে কি কৈছে মন্দিৰ গলে নাই নেকি আমাৰ তাকে আপোনাৰ তাতে মন্দিৰ পৰা আমাৰ পইচা সোমাল নাই নহয় একো কথা নহয় মানে এইদিনা আমাৰ আহিছে না একে পৰিয়ালৰ লগতে চব মানুহ থাকে তাকে এইটো পূজা সময়ত আমাৰ তাকে আপোনাৰ লগত লগ পাবলৈ আহিছে তাকে আৰু তাতে অফিচতে খুলি আছিলে আমাৰহে খুলিছে পুৰণা ঘৰে কৈ আছে আপোনাৰ মানে মোক কৈ দুৰ্গা মন্দিৰৰ পূজাৰী আকেহাই সারপুরা সারপি জিপো জিপি kadung kopi aparta suri-suri kadam nang padi iklu kadam খুব ভাল কথা লোক পূজাৰী লোক কৈছোঁ আমাৰ আগৰ পৰা চিনাকি আছে পূজাৰী ইলেকশ্যনৰ সময়ত প্ৰায় ফাৰ্ষ্ট ইলেকশ্যনৰ সময়ৰ পৰা কাম কৰি থকা আছে আৰু এইবাৰ ইয়াতে মন্দিৰ এটাৰ কাৰণে আমি পইচা গভৰ্ণমেণ্টৰ এটা ঠিক কৰি দিছোঁ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেওঁ আমাৰ সমষ্টিত 200টা ৰিলিজিয়াছ প্লেচ এটা দিছে তাৰে ভিতৰতে আমাৰ এইটো মহিষাকলিং হ'ব না মহিষাকলিং দুৰ্গা মন্দিৰ এইটো 3 লাখ টকা দিছে ফাৰ্ষ্ট ফেজ 1.5 লাখ আৰু 1.5 লাখ দিব এইটো কাম কৰি টোটাল 3 লাখ টকা এতিয়া সেইফালে বাঁহৰ বেৰা দি পেলাই টিনা দি পেলাই বনাইছিলে এইটো পকা হৈ যাব হয় না মেচিন বৌ মেচিন লাগব মেচিন গতিকে এইটো ভাল কথা হৈছে চিফ মিনিষ্টাৰক ধন্যবাদ দিব লাগে লাগে নে নালাগে একটা জোৰকে হাত তালি বজাই দিবি চিফ মিনিষ্টাৰক ইয়াৰ পিছতে আমি আকৌ লক্ষীগঞ্জ মন্দিৰ যাম তাতো দিছে এনেকৈ কৰি কৰি 200টা জাগা দিছে 200 মানে 3 লাখ হলে 3 দুগুণ 6 কোটি টকা দিছে আগৰ চৰকাৰ থাকি এক পইচা নিদিয়ে এতিয়া বিজেপি গভৰ্ণমেণ্ট হোৱাৰ কাৰণে মন্দিৰো পাইছে নামঘৰো পাইছে ৰংখেৰো পাইছে লক্ষীমন টেম্পলো পাইছে দুৰ্গা মন্দিৰো পাইছে আলং চহো পাইছে সংসাৰীবিলাকো পাইছে হয় নাই সব পাইছে এইটো ৰংখেৰো আৰু বহুত কিতাপৰ এতিয়া ফাউণ্ডেশ্যন লে কৰিব এতিয়া ভালকে কাম কৰিব লাগে 1.5 লাখটো সোমাইছে একাউণ্টত এই পুৰণা একাউণ্ট প্ৰেচিডেণ্ট ছেক্ৰেটাৰী হ'লে হ'ল আৰু এইটো সোমাই পেলাই কাম কৰিব ভাল কাম কৰিলে আৰু 1.5 লাখটো পাব কাম বেয়া কৰি যদি বন্ধ কৰি থৈ নাপায় আৰু পইচা দেই সেইকাৰণে ভালকে কৰিব আৰু 1.5 লাখ এইটোতো বিগিনিং আৰম্ভ হৈছে আৰু আহি থাকিব লাহে লাহে পিছত আৰু দিন পাৰ হ'লে ৰাস্তাও হ'ব গাঁৱতো নতুন 5 বছৰে হৈছে বহা ইফালেতো পুৰণাকৈ সি মাটি কিনাৰ দিন হৈছে ওলা কিন্তু সঁচা কথা ক'বলৈ গ'লে এইটো গাঁৱতো 5 বছৰ হৈছে আমাৰ পূজাৰী এইফালে কৈছে 5 বছৰ মানে মই তামোল গছ দেখিলে গম পাই যায় নতুন দুই ন ঠিকেই ন নতুন গাঁৱতো যে গভৰ্ণমেণ্টৰ চেংচন আহিছে এইটো ভাল কথা তেনেকুৱা আৰু লাহে লাহে আমি অহাবাৰ এইবাৰ ৰাস্তাটো দেখিছে অহাবাৰ MLA ফাণ্ডত টেংগিবল পেলাই দিম বোকাটো কমি যাব
তাৰপিছত তেনেকৈ গৈ গৈ থাকিব আৰু আপোনালোকে ভোট দি থাকিব, আমি কাম কৰি গৈ থাকিম, ৰাস্তা পকা হৈ থাকিব। ভোট নাই হাৰিব, কামো নাই, খতম, হয় নে নহয়? তেনেকুৱা কথা। এতিয়া বিজেপি গভৰ্ণমেণ্টৰ টাইমত চব জেগাতে চব মানুহকে লৈ পেলাই কাম কৰিছে। ট্ৰাইবেল মানুহ, নন ট্ৰাইবেল মানুহক চব মিলি পেলাই কৰিছে। ভগৱানটোতো চব মিলি পেলাই কাম কৰিবলৈ কৈছিল। মা দুৰ্গা কাক মাৰিছিল? মহিষাসুৰ বধ কৰিছে নাই? এইটো অসুৰ হয়। অসুৰ মানে বদমাছ, বদমাছ মানে বেয়া। পলিটিচিয়ানো কিছুমান আছে বহুত টকা খাই খাই ঘৰ বনাই থাকে, এইবিলাকো মা দুৰ্গাই দিব অলপ মজা, হয় নে নহয়? তো গতিকে এই তেনেকুৱা কথাবিলাক থাকে। মা দুৰ্গাই বেয়া মানুহবিলাককে নষ্ট কৰিছে। সেইকাৰণে আমাৰ মাজত কাজিয়া লাগি থাকিবলৈ কোনো প্ৰয়োজন নাই, মিলি থাকিব লাগিব। বেয়া মানুহৰ এগেইনষ্টত আমি কাম কৰিব লাগিব, সমাজটো ভাল কৰিব লাগে। এইটো কাৰণে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাল ভাল কামবিলাক দিছে আৰু ভাল কাম হৈ আছে এতিয়া। আৰু গোটেই কাৰ্বি আংলঙৰ বোকাই জানে একদম ধলামাৰাৰ পৰা আৰম্ভ কৰি আমাৰ ডিমাপুৰলৈকে সব জেগাতে কাম হৈছে। দুৰ্গা মন্দিৰৰ পূজাৰী আকেহাই সারপুরা সারপি জিপো জিপি আদৌ কপি আফাতা সুরসুরিয়া কাডাম নাগপাজি রিকলু কাডম খুব ভাল কথা। আমি পূজাৰীক লগ পাইছোঁ, কিন্তু আমাৰ আগৰ পৰা চিনাকি আছে পূজাৰীক। ইলেকশ্যনৰ সময়ত পৰা ফাৰ্ষ্ট ইলেকশ্যনৰ সময়ৰ পৰা কাম কৰি থকা আছে। আৰু এইবাৰ ইয়াতে মন্দিৰ এটাৰ কাৰণে আমি পইচা গভৰ্ণমেণ্টৰ এটা ঠিক কৰি দিছোঁ। চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেওঁ আমাৰ সমষ্টিত 200টা ৰিলিজিয়াছ প্লেচ এটা দিছে। তাৰে ভিতৰতে আমাৰ এইটো মহিষাকলিং হ'ব না, মহিষাকলিং দুৰ্গা মন্দিৰ, এইটো 3 লাখ টকা দিছে। ফাৰ্ষ্ট ফেজ 1.5 লাখ আৰু 1.5 লাখ দিব এইটো কাম কমপ্লিট হ'লে, টোটেল 3 লাখ টকা। এতিয়া সেইফালে বাঁহৰ বেৰা দি পেলাই টিনা দি পেলাই বনাইছিলে, এইটোতো পকা হৈ যাব, হয় না? মেচেন বৌ মেচেন লাগব, মেচেন। গতিকে এইটো ভাল কথা হৈছে। চিফ মিনিষ্টাৰক ধন্যবাদ দিব লাগে, লাগে নে নালাগে? একটা জোৰকে হাত তালি বজাই দিবি চিফ মিনিষ্টাৰক। ইয়াৰ পিছতে আমি আকৌ লক্ষীগঞ্জ মন্দিৰ যাম, তাতো দিছে। এনেকৈ কৰি কৰি 200টা জেগা দিছে। 200 মানে 3 লাখ হ'লে 3 দুগুণ 6 কোটি টকা দিছে। আগৰ চৰকাৰ থাকিলে 1 পইচা নিদিয়ে। এতিয়া বিজেপি গভৰ্ণমেণ্ট হোৱাৰ কাৰণে মন্দিৰো পাইছে, নামঘৰো পাইছে, ৰংখেৰো পাইছে, লক্ষীমন টেম্পলো পাইছে, দুৰ্গা মন্দিৰো পাইছে, আলং চহো পাইছে, সংসাৰীবিলাকো পাইছে, হয় নাই? চব পাইছে। এইটো ৰংখেৰো আৰু বহুত কেইটা মোৰ এতিয়া ফাউণ্ডেশ্যন লে কৰিব আছে। এতিয়া ভালকৈ কাম কৰিব লাগে। 1.5 লাখটো সোমাইছে একাউণ্টত। এই পুৰণা একাউণ্ট প্ৰেচিডেণ্ট ছেক্ৰেটাৰী হ'লে হ'ল, আৰু এইটো সোমাই পেলাই কাম কৰিব। ভাল কাম কৰিলে আৰু 1.5 লাখটো পাব। কাম বেয়া কৰি যদি বন্ধ কৰি থৈ নাপায় আৰু পইচা দেই। সেইকাৰণে ভালকৈ কৰিলে আৰু 1.5 লাখ লাগিব। এইটোতো বিগিনিং, আৰম্ভ হৈছে, আৰু আহি থাকিব লাহে লাহে। পিছত আৰু দিন পাৰ হ'লে ৰাস্তাও হ'ব। গাঁৱতো নতুন 5 বছৰে হৈছে বহা। ইফালেতো পুৰণাকৈ সি মাটি কিনাৰ দিন হৈছে বোলা। কিন্তু সঁচা কথা ক'বলৈ গ'লে এইটো গাঁৱতো 5 বছৰ হৈছে আমাৰ পূজাৰী ফালে কৈছে 5 বছৰ মানে। মই তামোল গছ দেখিলে গম পাই যায় নতুন দুই ন। ঠিকেই নহওক, নতুন গাঁৱতো যে গভৰ্ণমেণ্টৰ চেংচন আহিছে, এইটো ভাল কথা। তেনেকুৱা আৰু লাহে লাহে আমি অহাবাৰ এইবাৰ ৰাস্তাটো দেখিছে, অহাবাৰ MLA ফাণ্ডত টেংকিবেল পেলাই দিম, বোকাটো কমি যাব। তাৰপিছত তেনেকৈ গৈ গৈ থাকিব আৰু আপোনালোকে ভোট দি থাকিব, আমি কাম কৰি গৈ থাকিম, ৰাস্তা পকা হৈ থাকিব। ভোট নাই হাৰিব, কামো নাই, খতম, হয় নে নহয়? তেনেকুৱা কথা। এতিয়া বিজেপি গভৰ্ণমেণ্টৰ টাইমত চব জেগাতে চব মানুহকে লৈ পেলাই কাম কৰিছে। ট্ৰাইবেল মানুহ, নন ট্ৰাইবেল মানুহক চব মিলি পেলাই কৰিছে। ভগৱানটোতো চব মিলি পেলাই কাম কৰিবলৈ কৈছিল। মা দুৰ্গা কাক মাৰিছিল? মহিষাসুৰ বধ কৰিছে নাই? এইটো অসুৰ হয়। অসুৰ মানে বদমাছ, বদমাছ মানে বেয়া। পলিটিচিয়ানো কিছুমান আছে বহুত টকা খাই খাই ঘৰ বনাই থাকে, এইবিলাকো মা দুৰ্গাই দিব অলপ মজা, হয় নে নহয়? তো গতিকে এই তেনেকুৱা কথাবিলাক থাকে। মা দুৰ্গাই বেয়া মানুহবিলাককে
নষ্ট কৰিছে সেইকাৰণে আমাৰ মাজত কাজিয়া লাগি থাকিবলৈ কোনো প্ৰয়োজন নাই মিলি থাকিব লাগিব বেয়া মানুহৰ এগেইনষ্টত আমি কাম কৰিব লাগিব সমাজটো ভাল কৰিব লাগে এইটো কাৰণে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাল কামবিলাক দিছে আৰু ভাল কাম হৈ আছে এতিয়া আৰু গোটেই কাৰ্বি আংলঙৰ বোকা জানে একদম গলামাৰাৰ পৰা আৰম্ভ কৰি আমাৰ ডিমাপুৰলৈকে সব জেগাতে কাম হৈছে মানে এখন খুলি কৰি আছে কেনেকৈ হ'ব মন্দিৰ এখন পইচা জমা দিলে বনাবি কাম কৰিব সোমাব নিচাৰ না অলপ সম্ভৱ মানে আনি দিব তাকে আপোনাৰ তাতে আমাৰ পইচা হ'ব ন এইখন Sepeda tu hilang le sulur le sulur name bukan kat tu pasti jadi kosong itu. Sepeda tu. Sepeda. Apa nama bapa alang le sar. Sabsing sar apa name bukan kat tu dia pasti ni loh. Karang bapa apa namanya bukan kat tu dia pasti ni loh. Masih kacau lampir, bukan tu bangkai nasi pasti ni sektor po. Masih